যদি কাৰোবাক সঁচা ভাল পাব নোৱাৰা তেন্তে ভাল পোৱাৰ অভিনয় কৰি তেওঁক অপমান নকৰিবা কাৰণ মানুহক দেশত দিয়া আঘাত সময়ৰ লগত ভাল হৈ যায় কিন্তু সন্তৰত দিয়া আঘাত উৰে জীৱন থাকি যায় সময়লৈ মাত্ৰ অপেক্ষা কৰা এদিন যিয়ে তোমাক জানি বুজি আঘাত কৰিছে ভগৱানে সেইদিন নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিব অকলতকৈ মূল্যৱান কি জানানে সময় আৰু সম্পৰ্ক সময় তেওঁক দিয়া যিয়ে সময় মূল্য বুজে সম্পৰ্ক তেওঁৰ লগত ৰখা যিয়ে সম্পৰ্ক মূল্য বুজি পায় অহংকাৰী আৰু স্বাৰ্থপৰ মানুহৰ লগত সম্পৰ্ক গঢ়াতকৈ অকলে থকাই ভাল কাৰণ অহংকাৰীবোৰে কেতিয়াও নিজৰ ভুল নেদেখে আৰু স্বাৰ্থপৰবোৰে কেতিয়াও সম্পৰ্ক মূল্য বুজি নাপায় তেওঁলোকে কেৱল স্বাৰ্থৰ বাবেহে সম্পৰ্ক কৰে সকলে থাকিবলৈ ভয় নালাগে ভয় লাগে মিছা মানুহ মিছা সম্পৰ্ক মুখা পিন্ধা সপোন হোৱাৰ অভিনয় কৰা মানুহবোৰলৈ